নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো ভাবিছোঁ আজি ঘৰতে ভিডিঅ'টো বনাওঁ, কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাওঁ। তো আজি আহিব বা এজনী বিয়া ভাত খাবলৈ, তো মোৰ বায়ে হয় বলক আজি ভিডিঅ'টো আপোনালোক। মই বৰ্তমান আহি গ'লোঁ পথাৰত, মানে আহিছে কাপোৰ মেলিব আৰু মানে ইয়াত ধুনীয়াকৈ ৰ'দ পৰি থাকে আমাৰ পথাৰখনত, সেইটো কাৰণে ইয়াত ধুনীয়াকৈ কাপোৰ চাপোৰ মেলিবলৈ বহুত ভাল। ধুনীয়াকৈ একদম কাপোৰ চাপোৰ মেলি ল'লোঁ আৰু বাকী ইউটিউব চেনেলটোত একদম উস্তাদি মাৰি খুলিছিলোঁ, ভিডিঅ' বনাম কিবা কৰিম। ভিডিঅ' মই ঠিকেই বনাওঁ, কিন্তু যেতিয়া এডিট কৰিব সময় আহে মই মানে এলাহতে মই চব এৰি দিওঁ। সেইটো কাৰণে ভাবিছোঁ এতিয়াৰ পৰা বনাম, যেনেকৈ নহওক চেষ্টা কৰিম নিজৰ ফালৰ পৰা দিবলৈ। বাকী এইখনে সেইখন পথাৰখন মানে পথাৰখন য'ত আহি মই ভিডিঅ' মানে ৰীল বনাই থাকোঁ। তো যদি আপোনালোকে ইনষ্টাগ্ৰামত চায় তেতিয়াহ'লেতো গম পাবই, আৰু যদি নাচায় তেন্তে ইনষ্টাগ্ৰামত চায়। এতিয়া আমাৰ মাতে ঘৰ সাৰি আছে, মানে চোতাল সাৰি আছে, হয়নে নহয় মাতে? এতিয়া ভাল ভালে গা চা ধুই আহিছে, একদম খাই কৰি লৈ ৰ'দত বহিছে। আৰু বাকী আমাৰ মইনাই ঘৰ মচি আছে আৰু মই ভিডিঅ' বনাই আছোঁ, আৰু চবেই ইটো সিটো কাম কৰি আছে। তো মই যাওঁ এতিয়া নহৰু আদা পিঁয়াজ এইবিলাক গুচাব, যিহেতু এতিয়াৰ পৰা কৰিলেহে হ'ব, কাৰণ বা টাউন যাব মাংস আনিব আৰু মই সেইখিনি কৰি থওঁ তেতিয়াহে হ'ব। তো মই সেইখিনি কৰোঁগৈ। আৰু ইহঁত দুটাক দেখিছে এয়া গোটেই বোকা বোকা কৰি পেলালে। হা দুটা ক'ৰপৰা আহিলি? দুটা ক'ৰপৰা আহিলি? মানা কৈছিল নে নাই? ঘৰ মুচোতে ওলাব মানা কৈছিল নে নাই? বিয়াৰ ভাত, তো সেইটো কাৰণে ঘৰতে পুখুৰীৰ পৰা মাছ ধৰিছে পাপাই। তো বলক সেইটোও মই দেখাম আপোনালোকক। এইটো তো এয়া দেখিছে নহয়, এয়া 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 কপালি জিনিছ এনেকৈ মাছ, ইয়াতে পুখুৰীত মাছ দিয়ে। দুটাক চাওক, ঐ মাছ খাবি চিকি? মাছ খা ভাল। মাছটো বহুত ডাঙৰ হৈছে ন, নে আৰু ডাঙৰ হ'ব? আমাৰ মাছটো জুখি চালে এনেই তো 1 কেজিতকৈ বেছি ন। আচ্ছা, একদম পূৰা ধুনীয়াকৈ গা চা ধুই আহিলোঁ, আৰু মোৰ মানে শাৰী এখন দিয়া আছিলে বছত চিলাবলৈ, তো সেইখনকে বৈ আনিবলৈ মাতিছে, আৰু বহুত কিবা কিবি আছে। তো বৰ্তমান সেইখন হৈ গ'ল, সেইখন আনিবলৈ যাওঁ। বৌহঁতৰ ঘৰ আহি পাই গ'লোঁ, আৰু এজনীয়ে বৌ আছিলে যাৰ ওচৰত মই মোৰ কাপোৰখিনি চিলাব দিছিলোঁ, আৰু হৈ গ'ল। তেতিয়া লৈ চাওঁ, কুকাৰ চুকাৰ বহাই দিছে, মায়ে মাছ বনাই আছে, আৰু বাকী মই মাংস এয়া কিবা কিবি কৰিলে মই একো নাজানো। এয়া পিঁয়াজ কাটি আছে, এয়া মাংস, এয়া কিবা কিবি হ'লে পাম বুলি এতিয়া পাই বহি আছে, হয়নে নহয়? হয়নে নহয়? মাংস আনিলে তোমালোকৰ এনেও সোনকালে ভোক লাগে মোৰ নিচিনা, হয়? উৎপাত দেখিছে ইহঁত দুটাৰ। তই উঠিবি মানে চিকি উঠিলে এয়া চিকু উঠিব। তো এয়া চিনাকি মানুহ যিহেতু আৰু সেইকাৰণে কোচলৈ যায়, নহ'লে নাযায়। বাকী এয়া মহাৰাণী। এনেই তুমি কেইটাত অহা কথা আছিলে? মই 10:30 11টা মানত অহা কথা আছিলে। এতিয়া বাজি গ'ল 1টা। 2টাই বাজিব, প্ৰায় 2টাই বাজে আৰু দেৰি বহুত হৈ গ'ল। সোনকালে পালেহি আমাক। দেখিছা চিকু তোমাকো উঠাইছে। এয়া হয়তো খাদ্য আহি গ'ল, হয়নে নহয়? বিচনা তলত সিহঁতক খুৱাই কৰি লওঁ, তাৰপিছতহে আমি খাব লাগিব, হয়নে নহয় চিকু? হয়। তো এয়া ভাত ৰেডি, আৰু এইফালে লাইন পাতি আছে হাত ধুবলৈ চবেই, হয়নে নহয়? তিনিওটা সোমাই আছে সেইখিনিতে হাত ধুব কাৰণে। অঁ, আৰু এইফালে এয়া ভাত আহি গ'ল, এয়া চব মায়ে আনি আছে। একদম ধুনীয়াকৈ একদম খাই বৰি ল'লোঁ, আৰু এতিয়া আমি যাম বাজনী ঘৰতে, মানে মোৰ বা ঘৰতে। তো বাক মই এটা কথা সুধিম, ফিলিংটো খোৱাটো মেইন, ফিলিংটো কেনেকুৱা লাগিছে বিয়াৰ? মানে ভাল নহয় এইটো বিয়া অকল ছোৱালীৰ খাবলৈ ভাল, নিজৰ একদমেই বেয়া লাগে, বহুত দুখ লাগে। তো আমাৰো এজনী আছে, আমাৰো এজনী আছে। তো সেয়া আমি আকৌ বাহঁতৰ ঘৰতে যাওঁ, তাত গৈ দেখামগৈ ন অকণমান। একদম তাত আৰু একদম চব যাবলৈ ওলালোঁ স্কুটি লৈ, কিন্তু আমাৰ ইয়াত মহাশয় একদম ফুৰাব আনিব লাগে, ফুৰাটো মেইন। আমি একদম পাই গ'লোঁ ঘৰ। সেয়া বাই দেখাই আছে কিবা কিবি, একদম চবতছে দেখাই আছোঁ কইনাৰ মাক দেউতাকক দেই। অঁ জেঠাই, তাৰপিছত ওচৰ চাপিছে, আপোনাৰ ফিলিংটো কওক। মোৰ ফিলিংটো ক'ব লাগে। অঁ অকণমানকৈ এই ঘৰৰ বিয়াখন হৈছে আৰু ফিলিং ভালেই হ'ব, সুন্দৰেই লাগিব। নেকানিব কিন্তু দেই, নেকানিব কিন্তু। এয়া আমাৰ কবৰ সিং ওলাই গ'লে গহনা পিন্ধিব। বাৰ বিয়া ফিলিংটো কেনেকুৱা? ভালেই লাগিছে চাগে ন খেদিবা বুলি?
এয়া আমি কুঁহিয়াৰ আনিবলৈ আহিছিলোঁ ন কবৰ সিং এইটো আমাৰ কবৰ সিং তো আমি ইয়ালৈ আহিলোঁ এয়া কুঁহিয়াৰ নিবলৈ চবে কুঁহিয়াৰ কাটি কৈ আছে আজি ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই আজিলে বাই বাই কৰি দিব